নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 12 এপ্ৰিল মানে অহাকালিলৈ কৰিব পৰা ইচ্ছা পূৰণৰ দুটা বিশেষ সহজ উপায় জনাবলৈ লৈছো। অহাকালিলৈ আছে হনুমান জয়ন্তী, সেয়েহে এই বিশেষ দুটা শক্তিশালী উপায় যদি আপোনালোকে কৰে তেনেহলে আপোনালোকৰ আধৰুৱা ইচ্ছাবোৰ নিশ্চয় পূৰ্ণ হ'ব। যিকোনো দুটা ইচ্ছা আপোনালোকে কৰিব পাৰিব, যিকোনো দুটা ইচ্ছা লৈহে কৰিব পাৰিব আৰু এটা উপায় বা দুটা উপায়ও কৰিব পাৰিব। প্ৰথম উপায়টো কৰিবৰ বাবে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজা ঘৰত চাকি জ্বলাব এগছি। তাৰ পিছত চিত্ৰত দেখা এই ৰঙৰ সূতা ল'ব, মানে হাতত পিন্ধা ৰছী বা সূতা ল'ব। তাৰ পিছত আপুনি আপোনাৰ মনৰ যিটো ইচ্ছা সেইটো প্ৰকাশ কৰিব। মনৰ ইচ্ছাটো কৈ থাকোঁতে আপুনি জপ কৰিব লাগিব ওম হং হনুমতে নমঃ মন্ত্ৰ, আৰু আপুনি এবাৰ গাব, এটা গাঁঠি দিব ৰছীডালত, এবাৰ উশাহ ল'ব, এটা গাঁঠি দিব। তাৰ পিছত পুনৰ আপুনি ওম হং হনুমতে নমঃ বুলি গাব আৰু পুনৰ এটা গাঁঠি দিব। এইদৰে আপুনি ৰছীডালত 9টা গাঁঠি দিব আৰু 9 বাৰ ওম হং হনুমতে নমঃ মন্ত্ৰ জপ কৰিব। জপ কৰাৰ আগতে, এই কামখিনি কৰাৰ আগতে আপুনি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা প্ৰকাশ কৰি ল'ব। উপায়টো কৰাৰ পিছত আপুনি এই ৰছীডাল হনুমান বাবাৰ চৰণত গোটেই দিনটো ৰাতিটোৰ বাবে থৈ দিব। পিছদিনাখন আপুনি হাতত বা ডিঙিত পিন্ধি ল'ব। যেতিয়ালৈকে আপোনাৰ ইচ্ছাটো পূৰ্ণ নহয় সিমান দিন আপুনি পিন্ধিব, কিন্তু আপোনাৰ ইচ্ছাটো অতি সোনকালেই পূৰ্ণ কৰিব হনুমান বাবাই। দ্বিতীয় উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 11 খিলা নফটা পাণ, আৰু এই পাণত আপুনি সেন্দুৰেদি লিখিব লাগিব শ্ৰী ৰাম বুলি। প্ৰতিখিলা পাততেই আপুনি শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম বুলি লিখিব আৰু ঘৰতেই লিখি লৈ যাব। তাৰ পিছত আপুনি পাণ কেইখিলা এডাল ৰছীৰে জইন কৰি মালা দৰে গাঁঠি ল'ব। এতিয়া আপুনি এই মালাডাল লৈ হনুমান বাবাৰ মন্দিৰলৈ যাব। তাতে আপুনি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা ক'ব। যদি পাৰে চাকি এগছো জ্বলাই দিব আৰু তাৰ পিছত আপুনি শ্ৰীৰাম শ্ৰীৰাম 11 বাৰ জপ কৰি এই মালাডাল হনুমান বাবাৰ ডিঙিত পিন্ধাই দিব যদি পাৰে, আৰু যদিহে পিন্ধাব নোৱাৰে তেনেহলে এনেই আগবঢ়াই থৈ গুচি আহিব। এই উপায়টো কৰাৰ কেইদিনমানৰ ভিতৰতে আপুনি দেখিব যে আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হৈ গৈছে। মনত ৰাখিব, এই দিনাখন কিন্তু নিৰামিষ খাদ্যহে খাব আৰু লগতে ব্ৰহ্মচৰ্য পালন কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।